কিহৰ কাৰণে টিউচন নকৰ তই চানি বলগা আছে মই যে এডভান্স লৈ থৈছো মই কোন বুলি ভাবিছ আপুনি কেকে চাহ ভাই আছে কোন কে ছাৰ এই যে থানা যে কৈ আছে আপোনাৰ নিচিনা লাগে যে আবে এখন যুগ্ম অংগনবাদী হয় এডভান্স যে লওঁ নহয় পুৰা ষ্টুডেণ্ট বনাই দিওঁ মই অ'কে কেকে চাহ যে মোক কোৱা মন কৰিছে হয় নেকি মোক যে দায়িত্ব দিছে আকৌ ডিঙিৰ ৰেপাৰ ডিঙি পাত কিহৰ কাৰণে টিউচন নকৰ পঢ়িবলৈ কৈছো পঢ় না আপুনি প্ৰথমতে কিয় ইমান গালি পাৰিছে পঢ়ি পিনে তই নপঢ় অক্স নালাগে পঢ়িব প্লিজ নপঢ়িবি মই এতিয়া নপঢ়াওঁ 1 কেজি পুঠি মাছৰ দাম যদি 32,000 হয় তেতিয়াহ'লে 16 গ্ৰাম পুঠি মাছৰ দাম কিমান উলিয়া নাই সুধা মই এনেই কৈ আছো বকি আছো কিমান হ'ব আকৌ কওকচোন 1 কেজি পুঠি মাছৰ দাম যদি 32,000 হয় 16 গ্ৰামৰ দাম কিমান হ'ব পুঠি মাছ খাই বেয়া পাইছো সেইকাৰণে উত্তৰটো নাজানিছো পুঠি মাছ খাই বেয়াই পাওঁ যদি তোৰ ডিঙিটো কেলে আছে মেলো অংক মোবাইল লাগে চব কথা মোক কৈছে তোৰ পঢ়া শুনা কৰি বনাই দিয়াৰ দায়িত্ব দিছে মোক অ'কে যদি মূৰত নোসোমাই ন মই আকৌ বেলেগ মাষ্টৰ কিন্তু এই শিলেদি মোৰ থেতেলিয়াই ভিতৰত জ্ঞান ভৰাই দিয়া ল'ৰা মই দে এটা মুৰ্গীয়ে যদি দিনে দুটাকে কণী পাৰে 1 কেজি উখোৱা চাউলৰ দাম কিমান এটা মুৰ্গীয়ে যদি দুটা কণী পায় 1 কেজি উখোৱা চাউল এই যে তোতকে অকণমান ক্ষীণ 1 কেজি মুৰ্গী কণীৰ লগত আকৌ উখোৱা চাউলটো কেলে লাগিছে হয় নেকি তাৰমানে তই মোক শিকাবি তোৰ পঢ়া শুনাৰ মাজত মোবাইলটো কেলে লাগিছে পঢ়া শুনা এটা ভালকে নাজানো তোক মোবাইল লাগে মোক তোৰ জ্ঞানৰ ভঁৰালটো চহকী কৰিবলৈ দিছে অ'কে একাপ চাহৰ দাম যদি 5 টকা হয় কমলৰ ভনীয়েকৰ বয়স কিমান 16 বছৰ এই বঢ়িয়া এইটো পুৰা হিচাপ আছে ন কমলৰ ভনীয়েক যে অ'কে নেলুপাত এইটো অংক তই পঢ়িয়ে ধ্বংস হলি নেলুপাত ছোৱালী ধান্দা বাদ দে অংক কৰ এইখন যে যিকোনো অংগনাবাদী হয় অ'কে মডেল কুৱেশ্যন সুধিছো মডেল কুৱেশ্যন হৈছে এটা মডেল থাকিব এটা কুৱেশ্যন থাকিব দুইটা মিলাই মডেল কুৱেশ্যন অ'কে মাভুয়া কেনেকে বুজা নহয় মানে কথাটো হৈছে এটা বাপেক 4টা সন্তান অ'কে এটা প্ৰশ্ন 4টা উত্তৰ তাৰ মাজৰ পৰা ক'ব লাগিব শুদ্ধ উত্তৰ অ'কে তোৰ চবতকে কি প্ৰিয় নম্বৰ 1 ভাত নম্বৰ 2 চাকৰি নম্বৰ 3 কমলৰ ভনীয়েক নম্বৰ 4 মোবাইল কোনটো প্ৰিয় ইমিডিয়েট কোনটো ভাল পাওঁ তই কিয় নকওঁ মই যে পিতা ঘৰৰ মাষ্টৰেই নহয় মই যুগ্ম অংগনাবাদী হয় ডাইৰেক্ট মোৰ চুৰিৰ খেলা আৰু জ্ঞান বিলাওঁতে সোমাই গ'ল চুৰিখন মোৰ হাতত থাকোঁতে সোমাই গ'ল তোৰ পুৰা ফাকিব চিয়াৰি ন অ'কে অহাকালিলৈ নথয় আৰু তোক পঢ়াবলৈ আজি ৰখিবই লাগিব মোবাইল লাগেতো কিমান দিনৰ ভিতৰত পঢ়িব পাৰিবি যিমান পাৰ মোবাইলৰ চিন্তা বাদ দি পঢ়িবিনে ভালকে হিচাপ ভালকে কৰিবিনে অ'কে কৈ দিবি কেক যে পুৰা জ্ঞান তোক দি থৈ গৈছো অ'কে এইখন যে যুগ্ম অংগনাবাদী হয় মালেঙ্গা কাটিবলৈ আহিছো আচাৰিয়ে পেলাই দিম মোবিল চবিলো নালাগিছে আৰু একো নালাগিছে আপোনাৰ ভাইকে যে মোক গালি পাৰিছে
মনে মনে বহি আছাই যে কি হ'ল আজি মোৰ মনটো অকণ বেয়া লাগি আছে সেইকাৰণে কাৰো লগত কথা নাপাতিছো অকলে অকলে বহি আছো মন বেয়া লাগিবলৈ আকৌ কি হ'ল আৰে কি হ'ল নকওঁ কিয় এই যা নকলে নাই মোৰ এনেও টাইম নাই যা তহঁতৰ যে কেকে থাকে বৰ বেয়া মানুহ আছে কেকেদাইনো আকৌ কি কৰিলে আজি পৰা ভাবিছো মই যে কেকে থাক চাহ দিবলৈ নাহিছো কিন্তু তহঁতৰ চাহ দিবলৈ আহিছো ইছ ৰাম জানো পাই কিনো কৈ থাক ভালকে কথা এটা নক যা মনে মনে বহি থাক কি কথা মই গম পাই গৈছো তহঁতৰ যে খানা যে চবৰে পেটটো পচিছে ঐ চৰ লাগে হা চবকে কিয় আজৰিছ আজি নেতা চবকে আজিছো আচলা বুটাম চুটাম ছিঙি পেলাইছো বেছি পাগল হৈছে নেকি হা দাঁত শনি লাগিছে লাগিছে চা অকল শনিয়ে নালাগিছে খুব মঙল বুধ বৃহস্পতি চব লাগিছে হেই যা মোক চুপতি মাৰি নাথাকিবি যাবলৈ দিছ ঠিক আছে ইয়াৰ পৰা যে এনেও নগৈছো